আজি সমাধান কৰিম নৱম শ্ৰেণীৰ আর 1 পৰা কোশ্চেন নম্বৰ 5, 6, 7, 8, 9 এইকেইটা প্ৰশ্ন আজি সমাধান কৰিম। যিসকলে নতুন আহিছে মোৰ চেনেলত নিশ্চয় চেনেলখন সাবস্ক্ৰাইব কৰি লগতে থাকিবা আৰু এইখন চেনেলত তোমালোকে নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ গণিতৰ যিমান অংক আছে সকলোখিনি তোমালোকে প্লেলিষ্ট ওয়াইজ চেপ্টাৰ ওয়াইজ তোমালোকে সমাধান পাবা। 5 নম্বৰ প্ৰশ্নত কি কৈছে, সূচক বিধি a to the power m divide a to the power n equal to a to the power m minus n, যত কি হৈছে m equal to 0 লৈ প্ৰমাণ কৰা যে a to the power minus n equal to 1 by a to the power n। আমি কি ল'ব লাগিব, ইয়াতে m equal to 0 বহুৱাই প্ৰমাণ কৰিব লাগিব কি হয় যে a to the power minus n equal to 1 by a to the power n হয়, এটো প্ৰমাণ কৰিব লাগে। দিয়া আছে আমাক কি, ইয়াতে দিয়া আছে a to the power m divide a to the power n দিয়া আছে equal to a to the power m minus n আছে। প্ৰথমে কি কৰিবা, ইয়াৰ আগৰ যেটো আছিল প্ৰশ্ন 4 নম্বৰটো সেম একে হয়, জাস্ট ইয়াতে কি কৈছে m equal to 0 ল'ব কৈছে। a to the power m ডিভাইড আছে যেহেতু গতিকে আমি এটো ওপৰত লিখিব পাৰিম a to the power m আৰু ডিভাইড a to the power n equal to a to the power m minus n। এতিয়া কথা হল যেহেতু আমি m equal to 0 ল'ব কৈছে প্ৰশ্নত কৈছে প্ৰশ্ন মতে, গতিকে আমি m ৰ ঠাইত কি লম, 0 লম, অৰ্থাৎ a to the power 0 হ'ব আৰু তলত আছে a to the power n equal to a to the power 0 minus n। ইয়াতে লিখি দিবা কাকতে যে m equal to 0 বহুৱাই হৈ গল। এইখিনি তো নিশ্চয় পাৰিবা। তাৰ পিছত কি হল, a to the power 0 তাৰ মানে কি 1, যিকোনো সংখ্যাৰ যদি পাৱাৰ 0 হয় তেতিয়া কি হ'ব 1 হয় আৰু তলত কি আছে a to the power n। তাৰ পিছত 0 নাই, 0 বাদ দিয়া, গতিকে a to the power minus n হৈ গল। আমাক প্রুফ কৰিব কি কৈছে যে a to the power minus n equal to 1 by, মানে উল্টা কৈ লেখা আছে, আমি সিধা সিধি কৈ যদি লিখো এটো আগত লিখিম এটো পিছত লিখিম, ইকুয়াল টু আছে যেহেতু গতিকে a to the power minus n equal to কি হল 1 by a to the power n। এটো কি হল, প্রুফ হৈ গল, প্ৰমাণিত হল। এইখিনি আছিল সমাধান। 6 নম্বৰত কি কৈছে, তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গ, সা, উ আৰু লসাগু স্থিৰ কৰা। 6 নম্বৰৰ 1 নম্বৰটো প্ৰথমে লও কি 3, 2, 1 আৰু এটা আছে 3, 9, 6, এই দুটা আছে। প্ৰথমে তোমালোকে কি কৰিবা, যেহেতু মৌলিক উৎপাদক কৈছে গতিকে কি কৰিবা, মৌলিক উৎপাদক এইফালে সাইডত ওলাই লবা, তাৰ মানে 3, 2, 1। এতিয়া ইয়াক ভাগ কৰিবা, প্ৰথমে চাবা 2 দি যায় নেকি, যেহেতু অন্তিম অঙ্কটো কি আছে 1 হয়, গতিকে 2 দি ডিভাইড না যায়। এতিয়া 3 দি যাব নেকি, 3 দি যাব কেতিয়া, যেতিয়া নেকি এই কেটা অঙ্কৰ যোগফল 3 ৰে ডিভাইড হ'ব, অৰ্থাৎ 3 plus 2 কিমান হ'ব 5 plus 1 মানে 6 হৈছে। গতিকে 6 ক আমি 3 দি ডিভাইড কৰিব পাৰিম, গতিকে 3 দি কি যাব ডিভাইড যাব। 3 ৰ ভিতৰত একবাৰ আৰু ইয়াতে যেহেতু 2 ৰ ভিতৰত না যায় আৰু এটা অঙ্ক লোৱা হৈছে, গতিকে এটা 0 দিবা আৰু 21 ক কিমান বাৰ যাব 7 হৈ গল। আৰু যেহেতু 107 এটো মৌলিক সংখ্যা হয়, গতিকে এনেকৈ লিখিবা 3, 2, 1 equal to কি লিখিব পাৰিম 3 into 107। আকৌ 3, 9, 6 একেদৰে কৰিবা 3, 9, 6। প্ৰথমে যেহেতু এটো এটা জোড় সংখ্যা হয়, গতিকে 2 দি ডিভাইড যাব, 2 দি ডিভাইড কৰিলে 3 ৰ ভিতৰত একবাৰ আৰু 1 থাকি গল 19 হৈছে। 19 ৰ ভিতৰত কেইবাৰ যাব 2,
ডিভাইড কৰিলে 9 বাৰ 9 2 গুণ 18 আৰু 1 থাকিল 8 হৈ গ'ল আকৌ কৰিবা 2 দি যাব 2 1ৰ ভিতৰত নাযায় 19ৰ ভিতৰত যাব 9 আৰু থাকি গ'ল 1 18 হৈছে 18 আকৌ 9 তাৰপিছত এতিয়া নিশ্চয় 3 দি যাব 3 3 3 গুণ 9 3 3 গুণ 9 আকৌ 3 দি 3 1 গুণ 3 1 গুণ হৈ গ'ল গতিকে মৌলিক উৎপাদকীকৰণ কি পাইছো আমি 2 into 2 into 3 into 3 into 11 হৈ গ'ল এতিয়া কথা হল যেহেতু লসাগু আৰু গসাগু উলিয়াব কৈছে গতিকে নিশ্চয় পাই আহিছে তোমালোকে গসাগু কি হ'ব যেটো এই দুইটাত মিল থাকিব যেটো কমন থাকিব হেতুই লব লাগিব হয় না নাই ইয়াতে 3 আছে ইয়াতে চাও আছে নেকি আছে 3 গতিকে 3 হ'ব কি আৰু 107 ইয়াতে আছে কিন্তু ইয়াতে নাই গতিকে কি হ'ব 3 আমাৰ এনেকৈ দিব না লাগে তোমালোকে ডাইৰেক্ট লিখি দিবা অৰ্থাৎ 3 হৈছে গসাগু এতিয়া লসাগু কি হ'ব লসাগু প্ৰথম কথা হল যেটো কমন আছে হেতু লিখিবা কমন আছে 3 লিখিছা হৈ গ'ল এতিয়া কমন যেটো লিখিছা দুয়ো ঠাইৰ পৰা হেতু বাদ দিবা তাৰ পিছত যিবিলাক আছে গোটেইখিনি লিখিব লাগিব অৰ্থাৎ 107 আছে 107 লিখা তাৰ পিছত ইয়াতে 2 2 2 2 আছে এতিয়া 3 টো গুচি গৈছে কমন আছিল এতিয়া এইটো কিন্তু লোৱা হোৱা নাই গতিকে 3 টো লিখিব লাগিব 3 আকৌ 11 এইখিনি যদি তোমালোকে পূৰণ কৰা কেনেকৈ পূৰণ কৰিবা হৰুবিলাক 2 2 গুণ 4 4 3 গুণ 12 আকৌ 3 11 এনেকৈ পূৰণ কৰিবা অৰ্থাৎ ইফালে যদি পূৰণ কৰা 2 2 গুণ 4 4 3 গুণ 12 তাৰ পিছত 3 11 33 33 আৰু 107 এইখিনি যদি পূৰণ কৰা আমি ইফালে কৰিছো 4 2 3 7 2 তোমালোকে কৰিবা একেবাৰে সহজ হয় জাস্ট এইখিনি পূৰণ কৰিলে হল পূৰণ কৰিলে এইখিনি পাবা 4 2 3 7 2 গতিকে 4 2 3 7 2 এইখিনি হৈ গ'ল গতিকে লসাগু 42372 আৰু গসাগু হৈছে 3 হৈ গ'ল এক নম্বৰটো হৈ গৈছে এতিয়া দুই নম্বৰটো চাও দুই নম্বৰটো কি আছে দুই নম্বৰটো 4 5 5 আৰু 42 আছে সেম একেদৰে কৰিবা তাৰ মানে প্ৰথমে কি কৰিবা 4 5 5 ইফালে বাহিৰ কৰিবা 4 5 5 লিখিবা নিশ্চয় 5 দি ডিভাইড যাব যেহেতু অন্তিম অঙ্কটো কি আছে 5 আছে যদি শূন্য থাকে তেতিয়াও 5 দি ডিভাইড যাব গতিকে 5 দি যাব 5 4 এর ভিতৰত না যায় 45 এর ভিতৰত 9 বা আৰু 1 এতিয়া কথা হল আৰু যায় নেকি 9 নিশ্চয় যাব পাৰে ভালদৰে চোৱা 7 দি যাব তাৰ মানে 7 দি যাব নিশ্চয় যাব 7 একবার আৰু ইয়াতে 2 থাকিল 21 এর ভিতৰত 7 3 বার হৈ গল অৰ্থাৎ 5 into 7 into 13 এইখিনি বুজি পাইছা নিশ্চয় তাৰ পিছত আছে 42 সেম একেদৰে বাহিৰ কৰিবা অৰ্থাৎ 42 2 দি ডিভাইড যাব 21 আকৌ 3 দি যাব 3 into 7 অর্থাৎ 2 into 3 into 7 পাইছা এতিয়া গতিকে গসাগু যেটো কমন আছে এটি হবো গসাগু হয় না নাই গরিষ্ঠ সাধারণ উৎপাদক গতিকে কমন কি আছে এই দুইটা ঠাইত আছে আমি দেখা পাইছো 7 ইয়াতে 7 আছে ইয়াতে 7 আছে গতিকে এইটো 7 হবো কি আমার গসাগু এতিয়া লসাগু নিশ্চয় আগৰ অঙ্কৰ দৰেই কৰিবা লসাগু প্ৰথম কথা হল যেটো কমন আছিল হেতু লিখি লবা 7 তাৰ পিছত বাকি গোটেইখিনি লিখি লবা অৰ্থাৎ 5 into 13 into 2 into 3 এইখিনি যদি পূৰণ কৰা কি পাবা
এইখিনি পূৰণ কৰিলে তোমালোকে প্ৰথম কি কৰিবা 2 3 গুণ 6 তাৰপিছত আছে 30 লগত যদি এইটো পূৰণ কৰা 7 অৰ্থাৎ 30 লগত 3 7 গুণ 21 আৰু এটা শূন্য তাৰপিছত আছে কি 13 এইখিনি পূৰণ কৰিলে তোমালোকে পাবা কিমান মই ইফালে কৰিছো কিমান পাইছো 2730 এইটো পাবা গতিকে লসাগু কিমান পাইছো 2730 একেবাৰে সিম্পল পূৰণ হয় তোমালোকে কৰি লবা অৰ্থাৎ 21 13 যদি পূৰণ কৰা এনেকৈ কৰিবা শূন্যটো হেকত বহাই দিবা হৈ গল 3 1 গুণ 3 আৰু 3 2 গুণ 6 আগো কাটি দিয়া 1 into 21 মানে 21 3 7 2 আৰু এটা শূন্য আছিল ইয়াতে এটো বহাই দিয়া কিমান হৈছে এটো ক্লিয়াৰ 3 নম্বৰটো কি আছে 3 নম্বৰত দি আছে 408 আৰু এটা আছে 107 এই দুটা আছে সেম একেদৰে কৰিবা প্ৰথমে কি কৰিবা 408 ইয়াক মৌলিক উৎপাদক বিলাক বাহিৰ কৰিবা অৰ্থাৎ 408 নিশ্চয় জোড় সংখ্যা আছে 2 দি যাব 2 দি কৰিলে 2 2 গুণ 4 শূন্য দি দিবা 4 আকৌ 2 1 গুণ আৰু শূন্য 2 2 গুণ 4 আকৌ 2 দি যাব 2 দি 2 5 10ৰ ভিতৰত 5 বাৰ আৰু 1 এতিয়া কিমান দি যাব ভালদৰে চোৱা 3 দি 5 plus 1 6 আছে গতিকে 3 দি ডিভাইড যাব 3 3 একবার থাকে 2 7 হৈ গল এতিয়া লিখিলে বা ইয়াতে 2 into 2 into 2 into 3 into 17 সেম একেদৰে 170 ইয়াৰ বাহিৰ কৰিবা ইয়াৰ বাহিৰ কৰিলে 170 এটো নিশ্চয় 2 দি ডিভাইড যাব 2 8 আৰু 5 হৈ গল তাৰ পিছত আকৌ 5 দি যাব 2 দি এতিয়া না যায় 5 দি যাব 3 দি যাব পাৰে নোৱাৰে 3 দি না যায় কিন্তু 5 দি যাব 5 দি গলে 1 ইয়াতে থাকি গল 3 35 7 গতিকে কিমান পাইছো 2 into 5 into 17 গতিকে গসাউ কি হ'ব গসাউ হ'ব যেটো কমন আছে কমন এইটো আছে 17 ইয়াতেও 17 আছে 2 আছে 2 আছে গতিকে কি হ'ব গসাউ 2 into 17 2 into 17 তাৰ মানে কিমান হয় 34 এইটো হৈছে গসাউ এতিয়া লসাগু কিমান হ'ব লসাগু হৈছে যিবিলাক কমন আছিল এইটো লিখি লবা আগত 2 into 17 এইটো কমন তাৰ পিছত বাকি কি আছিল ইয়াতে 2 2 আছে 2 into 2 into ইয়াতে 3 আছে তাৰ পিছত ইয়াতে এটা 2 আছে আৰু 2 এইটো কমনত গুছি গৈছে গতিকে এইটো বাদ দিয়া অকল 5 হৈ গল এতিয়া পূৰণ কৰি দিবা 2 2 5 গুণ কিমান হয় 10 হ'ব তাৰ পিছত 170 17 এর লগত যদি পূরণ করা দাও 170 হবো তারপিছত 2 2 গুণ 4 4 3 গুণ 12 এটো আমি পিছত বহাই দিম 2 34 হবো 34 মানে 4 34 আকৌ 117 হবো 4 0 1 থাকিল 2 আৰু এটা শূন্য আছিল শূন্য অর্থাৎ 2040 2040 হৈ গল এইখিনি এতিয়া 6 নম্বৰ আমাৰ হেক হৈ গল 7 নম্বৰ কি কৈছে 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা এনেকৈ যদি থাকে তোমালোকে সিম্পল কি কৰিবা হৰ বিলাক প্ৰথমে একে বনাবা হর এক মানে একে সংখ্যা যাতে আহে এইটো কৰাৰ এটা নিয়ম হৈছে তোমালোকে প্ৰথম লিখি লবা 2/11 তাৰপিছত তলত আকৌ এটা লিখিবা 1/6 আছে প্ৰথমে কি কৰিবা ওপৰৰ যেটো হৰ আছে এই হৰৰ লগত কি কৰিবা
প্ৰথমে 11 আছে তাৰ লগত এই তলৰ যেটো আছে এইটো পূৰণ কৰি দিবা 6 দি পূৰণ কৰা তলত কৰিছে তাৰ মানে ওপৰত কৰিব লাগিব হৈ গল তাৰ পিছত সেম একেদৰে ইয়াতেও কি কৰিবা ওপৰত 1 আছে থাকিব দিয়া আৰু 6 আছে 6 ৰ লগত আকৌ 11 দি পূৰণ কৰি দিবা মানে উল্টা এইটো লগত এইটো গৈ যাব ইয়াৰ লগত পূৰণ হ'ব আৰু এইটো যাব ইয়াৰ লগত এনেকৈ পূৰণ কৰিলে তলত কৰিলেও আকৌ ওপৰত কৰিব লাগিব এটো মনত ৰাখিবা কৰাৰ পিছত ওপৰত আহিল 12 আৰু তলত আহিছে 66 সেম একেদৰে কি হ'ব তলত কিমান আহিব ওপৰত 11 হৈছে আৰু তলত 66 হৈছে এতিয়া হৰ কি হৈছে সেম হৈছে হয় না নাই যেহেতু হৰ সেম হৈছে এতিয়া কেইটা যেহেতু এই দুটা সংখ্যাৰ মাজত আমি দুটা পৰিমেয় সংখ্যা উলিয়াব লাগে দুটা কৈছে তুমি 3 দি পূৰণ কৰি দিবা 3 দি যদি পূৰণ কৰা তেতিয়া তুমি পাই যাবা কিন্তু তুমি তোমাৰ ইচ্ছা মতে তুমি বেছি কৈ লব পাৰা 10 দি 5 দি যিমান পাৰা তুমি পূৰণ দিলে পাই যাবা তুমি কি কৰিবা 3 দি যদি পূৰণ কৰা পাবা কিন্তু 3 দি পূৰণ কৰাত অলপ ভেমেজালি হ'ব সেই কাৰণে তুমি 10 দি পূৰণ কৰিব পাৰা 10 দি যদি পূৰণ কৰি দিয়া অৰ্থাৎ ওপৰত 10 তলত 10 দি পূৰণ কৰি দিয়া সেম একেদৰে ইয়াতেও কৰিবা সেম ইয়াতেও কৰিবা হৈ গল তাৰ পিছত পূৰণ কৰা কিমান আহে নিশ্চয় ইয়াতে এটা শূন্য বহাই দিলে হৈ যাব আৰু তলত আহিব 660 আৰু ইয়াতে সেম কিমান আহিব 110 আহিব আৰু ইয়াতে 660 আহিব এতিয়া কথা হল ইয়াৰ ভিতৰত কোনটো ডাঙৰ হেইটোৰ পৰা মানে তোমালোকে ডাঙৰটো সৰুটো আগত লিখিব লাগিব হয় না নাই সৰুটো যদি আগত লিখা নিশ্চয় কোনটো সৰু আছে এইটো হয় না নাই আৰু এইটো ডাঙৰ হয় গতিকে কি হ'ব তাৰ মানে 110 ৰ পিছৰ যিমান সংখ্যা আছে 111 112 13 14 আপ টু 19 লৈকে যিমান সংখ্যা আছে গোটেই কেইটা অৰ্থাৎ ইয়াৰ মাজৰ সংখ্যা হ'ব পৰিমেয় সংখ্যা ঠিক আছে এতিয়া তোমালোকে যদি কোৱা মই 3 দি পূৰণ কৰি দিম 10 ৰ ঠাইত আমি ইয়াতে 10 দি পূৰণ কৰিছো কিন্তু যদি কোৱা হয় 3 দি পূৰণ কৰি দিম হয় তেতিয়া ওলাব যদি কোৱা যে 5 দি পূৰণ কৰি দিম তেতিয়া ওলাব 5 দি ওলালে 5 দি যদি পূৰণ কৰা তেতিয়া তুমি ইয়াৰ মাজত 4টা পাবা 4টা পৰিমেয় সংখ্যা উলিয়াব পাৰিবা 10 দি আমি পূৰণ দিছো তাৰ মানে ইয়াৰ মাজত 9টা আছে এনেকৈ তুমি যিমান দি পূৰণ কৰিবা সিমান বাঢ়ি যাব গতিকে তোমালোকে তলত লিখি দিবা গতিকে 2/11 আৰু 1/6 6ৰ মাজৰ দুটা পৰিমেয় সংখ্যা হল কি এটা তুমি 1111 লোৱা আৰু তলত আছে 660 আৰু এটা 112 660 হৈ গল আৰু এনেকৈ যদি কয় 4টা লাগে তেনেহলে এনেকৈ আৰু বঢ়াই যাবা আৰু লিখি দিবা আৰু দুটা লিখি দিলে হল ঠিক আছে এতিয়া 8 নম্বৰটো কি কৈছে 8 নম্বৰটো কৈছে যে সৰল কৰা অৰ্থাৎ এটা অংক আছে কি √10 into √5 আছে ইয়াক সৰল কৰিব লাগে আকৌ কৈছে √2ৰ মান কিমান লব কৈছে 1.41 লব কৈছে লৈ আমি কিমান আহে এইটো ওলাই দিম অৰ্থাৎ প্ৰথমে কি কৰিবা এইটো সিম্পল আকাৰত লব চেষ্টা কৰিবা যেহেতু ৰুট আছে আমি দুইটা কি পূৰণ হিচাপে কি ভিতৰত লিখিব পাৰিম অৰ্থাৎ 10 into 5 10 into 5 কৰিলে কিমান পাবা নিশ্চয় 50 আকৌ তুমি যদি এনেকৈ ভাঙা কেনেকৈ 2 into 25 নিশ্চয় 25ক আকৌ কি কৰিব পাৰিবা স্কয়াৰ হিচাপে লিখিব পাৰিবা না নাই 5 স্কয়াৰ হয় না নাই আকৌ স্কয়াৰৰ লগত ৰুট কি যায় কেনসেল যায় গতিকে নিশ্চয় ইয়াৰ পৰা 5 এটা বাহিৰত আহি যাব যেহেতু স্কয়াৰ বনাইছো মই তাৰ মানে স্কয়াৰৰ লগত ৰুট কেনসেল যায় আৰু থাকিব ভিতৰত কি 2 থাকি যাব এতিয়া কথা হল
ইয়াতে আছে 5 ইনটু √2 √2ৰ মান এইটো হয় √2ৰ মান এইটো গতিকে আমি √2ৰ ঠাইত 1.41 বহাই দিছো এতিয়া পূৰণ কৰি দিবা পূৰণ কৰি দিলে কিমান হ'ব 5 ইনটু 1 মানে 5 আৰু 5 ইনটু 4 মানে 20 হয় 20ৰ শূন্য বহাই দিবা আৰু 2 থাকিল 5 1 গুণ 5 আৰু 7 2 এতিয়া কেইটা ঘৰ আগত দশমিক আছে এটা দুটা 1 2 2 ঘৰ আগত দশমিক দি দিয়া এটি হ'ব আসন্ন মান 9 নম্বৰত কি কৈছে p/q আৰ্হিৰ ভগ্নাংশত প্ৰকাশ কৰা বুলি কৈছে তাৰ মানে এনেকুৱা দি আছে তাৰ মানে ইয়াতে ডট মানে কি বুজাইছে বাৰ চিহ্ন এইটো বাৰ তাৰ মানে এই দুটা সংখ্যা দশমিকৰ পিছত এই দুটা অংক কি হৈছে ৰিপিট হৈ আছে এই দুটা অংক ৰিপিট হৈ আছে গতিকে এনেকুৱা অংক তোমালোকে প্ৰথমে ধৰি লবা ধৰা হল কি ধৰিবা x equal to এইখিনি ধৰিবা তাৰ মানে এই দুটা অংক কি হৈছে ৰিপিট হৈ আছে গতিকে নিশ্চয় তোমালোকে এনেকৈ লিখিবা 81 ৰিপিট হৈছে মানে আকৌ আহিছে তোমালোকে তিনিবাৰ নহলে চাৰিবাৰ লিখি দিবা কমসে কম তিনিবাৰ লিখিবাই তাৰপিছত ডট 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 এইটো 1 নম্বৰ দি দিয়া হৈ গল এইখিনি কৰাৰ পিছত আকৌ কি কৰিবা যেহেতু দুটা অংক ৰিপিট হৈ আছে তোমালোকে দুয়ো পক্ষক মানে ইফালে x ৰ লগত আৰু ইফালে 100 দি পূৰণ কৰি দিবা যদি এটা অংক ৰিপিট হয় 10 দি পূৰণ কৰি দিবা যদি তিনিটা অংক ৰিপিট হয় তেনেহলে 1000 দি ঠিক আছে এইটো যেহেতু দুটা অংক ৰিপিট হৈছে গতিকে আমি 100 দি পূৰণ কৰি দিম তাৰ পিছত সেম একেদৰে ইফালেও কি কৰিবা পূৰণ কৰি দিবা পূৰণ কৰি দিলে ইফালে ভিতৰত কি আছে 0.818181 ডট 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 এইখিনি আছে নিশ্চয় তাৰ পিছত ইফালে 100x এতিয়া পূৰণ যদি কৰা নিশ্চয় কি হ'ব দশমিকৰ এই দশমিকটো ইফালে 2 ঘৰ যেহেতু দুটা শূন্য আছে হয় না নাই গতিকে 2 ঘৰ ইফালে আগুৱাই যাব নিশ্চয় যাব তেনেহলে কি হ'ব 81 ইফালে আহি গল দশমিকটো ইফালে আহি গল তাৰ পিছত এনেকুৱা 81 এনেকৈ আহি থাকিব ডট 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 এইটো তোমালোকে 2 নম্বৰ দি দিবা ঠিক আছে 2 নম্বৰ দিয়াৰ পিছত তোমালোকে 2ৰ পৰা কি কৰিবা 2ৰ পৰা 1 সমীকৰণটো মাইনাস কৰিবা তাৰ মানে কি এইবিলাক অংক এনেকৈ যদি কৰা ইয়াৰ কাৰণে কি আছে এই অংক কৰাৰ কাৰণে এটা শৰ্ট ট্ৰিক তোমালোকে দেখা মাত্ৰই এনসার ক'ব পাৰিবা এনেকুৱা এটা পদ্ধতি আছে এনেকুৱা শর্ট ট্রিক আছে তোমালোকে হেইটো এপ্লাই কৰিব পাৰা কিন্তু হেইটো হৈছে 1 মাৰ্কৰ কাৰণে যেহেতু এইটো পৰীক্ষাত আহিব তোমালোকৰ 2 মাৰ্কৰ কাৰণে সেই কাৰণে তোমালোকে কি কৰিবা এনেকৈ প্ৰসেস মতে কৰিব লাগিব যেহেতু নাম্বার বেছি দিয়া থাকিব আৰু তোমালোকে আগন্তত যেতিয়া তোমালোকে ক্লাস 10 পাস কৰি যেতিয়া প্ৰতিযোগিতামূলক এক্সাম দিবা তেতিয়া তোমালোকৰ কাৰণে এই শর্ট ট্রিক লাগিব এটি ভেরি ভেরি ইম্পর্টেন্ট হয় আৰু এনেকুৱা অংকবিলাক আহি থাকা দেখা যায় গতিকে এইটো তোমাক শিকিব লাগিব প্ৰথম কথা হৈছে এতিয়া কি কৰিবা বিয়োগ কৰিবা তোমাৰ 1 ৰ পৰা মানে ইয়াতে কি আছে 100x আছে মাইনাস ইয়াতে আছে এটা x হৈ গল আৰু ইফালে ইয়াতে আছে এইখিনি 81 তাৰ পিছত ডট ডট আছে নিশ্চয় আছে মাইনাস কি মাইনাস হৈছে এইখিনি অৰ্থাৎ 0.818181 হৈ গল এতিয়া তোমালোকে যদি এনেকৈ ডাইৰেক্ট কৰা যদি অসুবিধা হয় তোমালোকে ইফালে সাইডত লিখি তাৰ মানে বিয়োগটো কৰি লবা তেনেহলে ইয়াতে কি হ'ব 99 মানে 100টা আছিল x তারপর এটা বিয়োগ কৰিলা তেনেহলে কি এটা থাকিল 99x থাকিল আৰু ইফালে তোমালোকে সাইডত এনেকৈ লিখি লবা 81 তাৰপিছত 81 আৰু দশমিক দিবা আৰু 81 বিয়োগ কৰিলে কি পাবা নিশ্চয় 81 থাকিব আৰু দশমিক পিছত এইবিলাক শূন্য শূন্য আহি যাব এইবিলাক লিখিব নালাগে জাস্ট 81 এইটো লিখিলে হল শূন্য দশমিকৰ পিছত শূন্য লিখিব নালাগে
গতিকে ইয়াতে হ'ব 81 হৈ গ'ল। এতিয়া কথা হ'ল x ৰাখিবা আৰু 99 ইফালে লৈ যাবা, তাৰ মানে 81 ডিভাইড 99 হৈ গ'ল। আৰু এইটো হৈছে এনসাৰ। কিন্তু এতিয়া তোমালোকে এটা বস্তু লক্ষ্য কৰিবা, কিবা কটাকটি যায় নেকি উভয় পক্ষক। গতিকে নিশ্চয় ইয়াতে 9 into 9 81 হয়, গতিকে 9 দি কাটিলে 9 হ'ব আৰু 9 দি কাটিলে 11 পাবা, গতিকে 9/11 এইটো হৈছে এনসাৰ। এতিয়া কথা হ'ল শৰ্ট ট্ৰিক। শৰ্ট ট্ৰিকটো কি? শৰ্ট ট্ৰিক তোমালোকে জানিবই লাগিব। শৰ্ট ট্ৰিক যেতিয়া জানিবা তেতিয়া তোমালোকে প্ৰতিযোগিতামূলক যেতিয়া এক্সাম দিবা তেতিয়া সহায় হ'ব। শৰ্ট ট্ৰিকৰ কাৰণে তোমালোকে প্ৰথমে যেনেকুৱা আছে লিখি লোৱা, এনেকুৱা আছে লিখিছা। এতিয়া কথা হ'ল এনেকুৱা এটা দাগ দিবা। এতিয়া কেইটা অংক ৰিপিট হৈ আছে দশমিকৰ পিছত, কিন্তু এইটো লক্ষ্য কৰিবা দশমিকৰ পিছত কেইটা অংক ৰিপিট হৈ আছে। ইয়াতে দুটা অংক ৰিপিট হৈ আছে, তেনেহলে তোমালোকে দুটা 9 দি দিবা, হৈ গ'ল। আৰু ওপৰত কি আছে, যিটো সংখ্যা আছে সেইটো লিখি দিবা, দশমিক উঠাই দিয়া, চিহ্নবিলাক উঠাই দিয়া, হৈ গ'ল ডাইৰেক্ট। তাৰপিছত কটাকটি কৰা, কটাকটি কৰিলে ওপৰত 9 তলত আহিব 11। ইমান ইজি হয় না নাই? তেনেহলে তোমালোকে ক'ব পাৰিবা যে এইটো আমি তেনেহলে কিয় কৰিব লাগে, যে ইমান দীঘলীয়াকৈ কিয় কৰিব লাগে? ডাইৰেক্ট লিখি দিব পাৰিম, পাৰিবা, কিন্তু এইটো 2 মাৰ্কৰ কাৰণে হয়, এইটো 1 মাৰ্কৰ কাৰণে হয়, এইটো মনত ৰাখিবা, হৈ গ'ল। এতিয়া 2 নম্বৰটো 0.18 আছে, কিন্তু 8টো কি হৈছে ৰিপিট হৈ আছে, মানে বাৰে বাৰে আহি আছে। প্ৰথমে তোমালোকে সেম আগৰ অংকৰ দৰে ধৰি ল'বা, ধৰা হ'ল কি ধৰি ল'বা, x = 0.18, কিন্তু 8টো কি হৈ আছে বাৰে বাৰে আহি আছে, গতিকে 8 8 এনেকৈ লিখি দিবা, লিখি এইটো 1 নম্বৰ দি দিয়া, হৈ গ'ল। তাৰপিছত যেহেতু এটা অংক ৰিপিট হৈ আছে, এটা অংক বাৰে বাৰে আহি আছে, গতিকে তোমালোকে 10 দি কি কৰিবা, পূৰণ কৰি দিবা উভয় পক্ষক। এইটো মনত ৰাখিবা, উভয় পক্ষক, অৰ্থাৎ ইয়াতে 0.1888 হৈ গ'ল। এতিয়া তোমালোকে পূৰণটো দেখাই, যদি ডাইৰেক্ট কৰিব পাৰা কৰি দিবা, এটা লাইন কম লিখিলেও হ'ব, যেহেতু তোমালোকৰ সুবিধাৰ অৰ্থে মই লিখি দিছো। 10 দি যদি পূৰণ কৰা নিশ্চয় দশমিকটো ইফালে এক ঘৰ আগুৱাই যাব, গতিকে কি আহি যাব 1.8888 হৈ গ'ল। এতিয়া এইটো 2 নম্বৰ দি দিবা, 2 নম্বৰ। এতিয়া কি কৰিবা, 2 নম্বৰৰ পৰা -1 নম্বৰ কৰিবা, 1 নম্বৰ কৰিবা, তাৰ মানে ইয়াতে 10টা x আছে, মাইনাছ এটা x কৰিব লাগে, আৰু ইফালে কি হ'ব 1.888, ইয়াৰ পৰা মাইনাছ কি, মাইনাছ হ'ব 0.1888, বুজি পাইছা নিশ্চয়? এইখিনি মাইনাছ কৰিলে ইয়াতে 10টা xৰ পৰা যদি এটা x বাদ দিয়া 9টা x হ'ব। আৰু ইয়াতে যদি এনেকুৱা ডাইৰেক্ট কৰা অসুবিধা হয়, তেনেহলে তোমালোকে ইফালে সজাই ল'বা, সজাই লৈ কৰিবা, কৰিলে ভুল হোৱাৰ চান্স নাথাকে, আৰু 0.188 এনেকৈ দি দিবা। এতিয়া কথা হ'ল এইখিনিতো শূন্যই হ'ব, লিখিব নালাগে, আৰু 8ৰ পৰা 1 গ'লে 7, আৰু ইয়াতে কি আছে 1 আছে, হৈ গ'ল। তেনেহলে 1.7 পাইছা, নিশ্চয় 1.7 আহি গৈছে। এতিয়া xৰ মান বাহিৰ কৰিবা, গতিকে 9টো ইফালে লৈ যাবা, অৰ্থাৎ 1.7 ডিভাইড কি হ'ব 9 হ'ব। এতিয়া এই দশমিকটো অলপ দিগদাৰি কৰি আছে, হয় না নাই? যেহেতু দশমিকটো উঠাব পাৰা তুমি, হয়, তেনেহলে দশমিকটো উঠাই দিলে কি হ'ব, যদি লবৰ যদি দশমিক উঠোৱা তেতিয়া হৰত কি হ'ব, পৰিৱৰ্তন হ'ব, আৰু যদি হৰৰ যদি কিবা দশমিক উঠাই দিয়া তেনেহলে লবত পৰিৱৰ্তন হ'ব, এইটো মনত ৰাখিবা। আমি ওপৰত দশমিকটো উঠাই দিছো, আৰু তলত যেহেতু দশমিক উঠাই দিয়া হৈছে তাৰ কাৰণে এটা শূন্য, এক ঘৰ ইফালে লোৱা হৈছে, হয় না নাই? গতিকে এটা শূন্য আহি গৈছে।
আৰু এটি হ'ব ইয়াৰ উত্তৰ। এতিয়া কথা হৈছে যে শৰ্ট ট্ৰিক জানিব লাগিব। শৰ্ট ট্ৰিকটো আমি জানিম কেনেকৈ কৰিম। আমাক আছে দিয়া কি 1 8 আৰু 8টো ৰিপিট হৈ আছে। প্ৰথমে তোমালোকে কি কৰিবা, কেইটা অংক ৰিপিট হৈছে। যেহেতু এটা অংক ৰিপিট হৈছে তেনেহলে এটা 9 দিবা। তাৰপিছত দশমিকৰ পিছত সদায় মনত ৰাখিবা, দশমিকৰ পিছত ইয়াতে কি আছে, এটা অংকৰ ওপৰত দশমিক দিয়া নাই, সেই তাৰ কাৰণে এটা 0 দিবা। ক্লিয়াৰ? এইখিনিতো বুজি পাইছা। দিয়াৰ পিছত তাৰপিছত ওপৰত কি আছে, এই গোটেইখিনি এইবিলাক বাদ দিয়া, দশমিক উঠাই দিয়া, এইবিলাক বাদ দিয়া। 18 আছে, এই 18 ইয়াতে লিখিবা। হল। তাৰপিছত কেইটা অংকৰ ওপৰত দশমিক দিয়া নাই, এটা অংক, আৰু সেই অংকটোৰ মান কিমান আছে এইটো মাইনাস কৰি দিবা। 1 আছে, মাইনাস কৰি দিছা। এতিয়া কথা হল 18 ৰ পৰা 1 গলে কিমান হ'ব 17 আৰু তলত হৈছে 19। আহি গৈছে না নাই? ইমান ইজি ভাবে আহি গল। এতিয়া 3 নম্বৰটো অলপ বেলেগ ধৰণৰ হয় নিশ্চয়। তাৰ মানে ইয়াতে আগত আছিল কি অকল দশমিকৰ পিছৰ সংখ্যা ৰিপিট হৈ আছিল, কিন্তু এতিয়া দশমিকৰ ইফালে আগত বাওফালে অংক এটা দেখা গৈ আছে। গতিকে এইটো দেখি ভয় খাব নালাগে। একে নিয়মে তুমি নিয়ম শিকিবা, নিয়ম শিকি কৰি যাবা। প্ৰথমে ধৰি ল'বা, সিস্টেমেটিক ভাবে কৰিলে একো ভুল হোৱাৰ চান্স নাথাকে, পাৰিবা। অর্থাৎ x ইকুয়াল টু ধৰি ল'বা কিমান আছে 2.47 7টো ৰিপিট হৈ আছে লিখি দিবা, হৈ গল। তাৰপিছত এইটো নাম্বাৰিং কৰি দিয়া 1। এতিয়া কথা হল কেইটা অংক ৰিপিট হৈ আছে, এটা অংক, গতিকে 10 দি মাল্টিপ্লাই কৰি দিবা। ঠিক আছে, মাল্টিপ্লাই কৰিলে ইফালেও 10 দি মাল্টিপ্লাই কৰি দিবা। 2.477777। এতিয়া 10x যেহেতু এটা ঘর 10 দি যদি পূরণ করা এটা ঘর আগুৱাই যাব, অর্থাৎ দশমিক ইফালে আহিব। গতিকে 2 4 আৰু ইয়াতে দশমিক হ'ব আৰু 7 7 7 এইটো ৰিপিট হৈ আছে। ঠিক আছে, এইটো 2 নম্বৰ দি দিবা, 2 নম্বৰ। এতিয়া 2 - 1 কৰি দিবা, 2 - 1 কৰি দিয়া, মানে ইকুৱেশ্যন নম্বৰ যেটো আছে 1 2 2 পৰা 1 বিয়োগ কৰি দিয়া। অর্থাৎ তাৰ মানে ইফালে কি আছে 10x আছে, 10x মাইনাস এইটো x কৰি দিও। তাৰপিছত ইফালে 24.7777 মাইনাস, সরি এইটো দশমিক দি দিবা, ডট ডট দি দিবা। তাৰপিছত হল কি ইয়াতে আছে কিমান 2.477777 হৈ গল। এতিয়া বিয়োগ কৰি দিয়া, তাৰ মানে ইয়াতে 10টাৰ পৰা যদি এটা x যদি বাদ দিয়া কিমান হ'ব, নিশ্চয় 9x হ'ব। আৰু এইখিনি তোমালোকে যদি অসুবিধা হয় এনেকৈ কৰিবা, 2477 আহি আছে, তাৰপিছত দশমিক চিধাকৈ দিবা, তাৰপিছত ইফালে আছে 2 2 লিখিবা, তাৰপিছত 4777। আমি নিশ্চিতভাৱে এইবিলাক মাইনাস কৰিলে 0 হ'ব, এইবিলাক লিখিব নালাগে। জাস্ট আমি 7 ৰ পৰা 4 বিয়োগ কৰিলে কিমান হ'ব 3, আৰু দশমিক, আৰু ইফালে 4 ৰ পৰা 2 গলে 2, আৰু ইফালে আছে 2 হৈ গল। তাৰ মানে 2 2 3 পাইছো। এটা দশমিক আছে, দশমিকটো দি দিবা ইয়াতে। এতিয়া x ইকুয়াল টু কি হ'ব 2 2, ইফালে পূৰণ হিচাপে আছিল, গতিকে এইফালে আহিলে ডিভাইড হৈ যাব, অর্থাৎ 9 আহিছে। এতিয়া x ইকুয়াল টু যেহেতু দশমিক আছে এক ঘৰ আগত আমি উঠাই দিম, উঠাই দিলে 2 2 3 পাম। তাৰপিছত যেহেতু এক ঘৰ ইফালে গৈছে, গতিকে আমি 9 ৰ লগত এটা 0 বহাই দিম। এইটো আছিল এনসার ইয়াৰ। এতিয়া কথা হল যদি আমি শর্ট ট্রিক ইউজ কৰো তেতিয়া কি কৰিম, কেনেকৈ কৰিম। শর্ট ট্রিক কৰিলে যেনেকুৱা আছে 2 4 7 7টো ৰিপিট হৈ আছে, হয় না নাই? 7টি ৰিপিট হৈ আছে, গতিকে প্ৰথমে কি কৰিবা, এনেকৈ দাগ দিবা। দিয়াৰ পিছত তলত কি কৰিবা, এটা অংক ৰিপিট হৈছে, গতিকে 9 এটা লিখি দিবা। দিয়াৰ পিছত তাৰ আগত দশমিকৰ পিছত আৰু যি ৰিপিট হোৱাৰ আগত কেইটা অংক আছে, এটা অংক আছে, তাৰ কাৰণে এটা 0 দিবা।
আৰু ওপৰত কি কৰিবা এইবিলাক দশমিক উঠাই দি যি ডাইৰেক্ট নাম্বাৰ আছে এইবিলাক লিখি দিয়া 2 4 7 আছে হৈ গ'ল এতিয়া কথা হ'ল এই ৰিপিট যেটো হৈছে তাৰ আগত কিমান আছে 24 আছে দশমিক বাদ দিয়া এতিয়া 24 কি কৰিবা বিয়োগ কৰিবা ইয়াৰ পৰা বিয়োগ কৰা হ'ল বিয়োগ কৰিলে কিমান পাও নিশ্চয় ইফালে আমি লিখি দি আছো যদি 7 এর পৰা 4 যায় 3 থাকিব আৰু 4 এর পৰা 2 গলে 2 আৰু ইয়াতে 2 আৰু তলত কি আছে 90 হৈ গ'ল কিমান ইজি ভাবে আমি আনসার পাইছো আৰু ইমান কৰিব লাগে হয় না নাই এটো হৈছে 2 মাৰ্কৰ কাৰণে আৰু এটো হৈছে জাস্ট 1 মাৰ্কৰ কাৰণে 9 নম্বৰ আৰু 4 নম্বৰটো অলপ ডাঙৰ দি আছে ডাঙৰ দিছে বুলি তোমালোকে ভয় না খাবা প্ৰথমে সেম একেদৰে প্ৰসেস মতে যাবা ধৰি লবা ধৰা হল কি ধৰিবা x = 2.4431 দুটো অঙ্ক রিপিট হয়ে আছে 31 বারে বারে 1 বারে বারে 31 কি হয়েছে আহি আছে আমি তিনিবার লইছো বেশি লো নাই কারণ বেশি দ্বিগুণ হয়ে যাব আমি যেহেতু দুটো অঙ্ক রিপিট হওয়া দেখা পাই আছো গতিকে আমি 100 দি পূরণ করে দিম দুই পক্ষ উভয় পক্ষ তার মানে অর্থাৎ 100 পূরণ করে দিলে 2.443131 আহি আছে হয় না নাই তার পিছত পূরণ করে দিলে যেহেতু দুই ঘর আগুৱাই যাব হয় না নাই গতিকে ইয়াতে দশমিক আছিল দুই ঘর আগুৱাই গলে ইয়াতে হ'ব হয় না নাই 244 ইয়াতে দশমিক হ'ব তার পিছত 313131 এবিলাক আহি থাকিব এটো নাম্বার দিবা কিমান 2 নাম্বার হৈ গল এতিয়া 2 ৰ পৰা 1 বিয়োগ কৰা 2 ৰ পৰা 1 বিয়োগ কৰিলে তাৰ মানে এইখিনিৰ পৰা এইখিনিৰ পৰা এইখিনি হৈ গল 100 এর পৰা যদি 100x minus x আৰু ইফালে কি কৰিবা 2443131 মাইনাস তাৰ মানে ইয়াতে ডট ডট দিবা তাৰ পিছত ইফালে আছে কি 2443131 এইখিনি হৈ গল তাৰ পিছত এটা x যদি বাদ দিয়া বিয়োগ কৰা তাৰ মানে কি হ'ব 99x আৰু ইয়াৰ পৰা যদি বিয়োগ কৰা ইফালে লিখি লবা লিখি ললে ইজি হ'ব তাৰ মানে 2443131 আৰু ইফালে আছে 244 এইখিনি 3131 বিয়োগ কৰিলে নিশ্চয় ইয়াতে এক যদি ইফালে লোৱা 11 হবে 11 পৰা 4 গলে 7 তাৰ পিছত ইয়াতে পাইছো 2 থাকিল আৰু ইয়াৰ পৰা যদি 1 লোৱা হয় 12 হ'ব 12 এর পৰা 4 গলে 8 হ'ব আৰু 3 থাকিল 3 এর পৰা 2 গলে 1 আৰু দশমিক ইয়াতে দি দিবা তাৰ পিছত 4 আৰু 2 তাৰ মানে আমি পাইছো 241.87 পাইছো এতিয়া কথা হল x ৰাখিবা 99 ইফালে লৈ যাবা তাৰ মানে 24187 ডিভাইড 99 হ'ব এতিয়া কথা হৈছে দুটা অঙ্কৰ আগত কি আছে দশমিক আছে দুটা অঙ্ক উঠাই দিবা তাৰ মানে 24187 পাবা যেহেতু দুটা অঙ্ক আগত দশমিক আছিল গতিকে 99 এর লগত দুটা শূন্য দি দিবা এটি হ'ব এনসার আকৌ শর্ট ট্রিক কি হ'ব শর্ট ট্রিক আছিল 24431 আছিল প্ৰথমে কি কৰিবা এনেকৈ দাগ দিবা তাৰ পিছত কি কৰিবা দুটা অঙ্কৰ ওপৰত কি আছে বাৰ চিহ্ন দি আছে রিপিট হৈ আছে গতিকে দুটা ন দিবা এতিয়া দশমিকৰ পিছত আৰু এই দুটাৰ আগত কেইটা অঙ্ক আছে দুটা অঙ্ক আছে যে যার ওপৰত কি নাই বাৰ চিহ্ন নাই গতিকে দুটা শূন্য দি দিবা হৈ গ'ল এইখিনি বুজি পাইছা নিশ্চয় তাৰ পিছত কি হল ওপৰখিনি গোটেইখিনি লিখিবা দশমিক উঠাই দিয়া এইবিলাক উঠাই দিয়া ডাইৰেক্ট লিখি দিয়া 24431 এতিয়া এই দশমিক কি কৈছে বাৰ চিহ্ন থকা
বাদ দি যিমানখিনি থাকে এইখিনি লিখিবা মাইনাছ কৰিবা তাৰমানে 2 4 4 যদি মাইনাছ কৰা কি পাও মাইনাছ কৰিলে নিশ্চয় যদি 1 ৰ পৰা মাইনাছ কৰা না যায় গতিকে 11 ৰ পৰা যদি 4 মাইনাছ কৰা হয় 7 পাবা তাৰ পিছত থাকিলে ইয়াতে 2 2 ৰ পৰা না যায় 12 ৰ পৰা 4 গলে 8 হ'ব তাৰ পিছত হ'ব 1 তাৰ পিছত 4 2 আৰু তলত হৈছে 9900 এটি হ'ব এনসার মানে শর্ট ট্রিক আজিৰ ভিডিওখন কেনেকুৱা লাগিল নিশ্চয় কমেন্ট বক্সত তোমালোকে জানাবা আৰু ভিডিওখন যদি ভাল লাগে তেন্তে তোমাৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিবা যাতে হিহেতেও শিকিব পাৰে আৰু তোমালোকে নিশ্চয় এটা কমেন্ট বক্সত কমেন্ট কৰি দিবা আৰু ভিডিওৰ মাজে কিবা ভুল ত্ৰুটি হ'বই পাৰে তোমালোকে আঙুলিয়াই দিবা যাতে আমি মোৰ ভুলখিনি বুজি পাও আৰু আগন্তুক দিনত যাতে সেই ভুল দ্বিতীয়বাৰ নহয় এইটো চেষ্টা কৰিম তো আজিৰ ভিডিওৰ পৰা বিদায় লৈছো ধন্যবাদ